22তম উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ খৈনী বঁটা ভূটানৰ ৰাণী কুইন মাদাৰ তেখেতক দিয়া হৈছে আৰু উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো আইডিঅলজি যিটো ফিলচফি এইটো লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থা ইভেন্ট ট্ৰাষ্ট বহুত বছৰৰ পৰা কাম কৰি আছে আৰু আজিৰ পৰিৱেশত গোটেই বিশ্বখন চালে যেনেকৈ এটা হিংসাত্মক এটা পৰিৱেশ জাতি জনগোষ্ঠী ধৰ্মক লৈ পেলাই যিমানখিনি প্ৰব্লেম সমস্যাবিলাক হৈ আছে যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো মূল মন্ত্ৰ আছিলে জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়ক সেইটো বহুত ৰিলেভেণ্ট হৈছে আৰু সেইকাৰণে ইভেন্ট ট্ৰাষ্ট আৰু জুৰি বৰ্ডে ঠিক কৰিছে যে আমাৰ ওচৰতে এখন দেশ আছে বিশ্বৰ ভিতৰত হয়তো সৰু দেশ ভিতৰত এখন কিন্তু সেই দেশখনে বিশ্বৰ আগশাৰীৰ দেশবিলাক বিশ্ববাসীৰ কাৰণে যি দিছে সবচে হাইয়েষ্ট যিটো মূল্যৱান যিটো বস্তু সেইটো তেখেতসকলে দিছে কোনোবা উচ্চ দেশবিলাক ডেভেলপ দেশবিলাকে টেকন'লজি দিছে ইকনমি দিছে বহুত কিবা কিবি দিছে কিন্তু ভূটানে নেশ্যনেল হেপিনেছ এটা প্ৰগ্ৰাম লৈ পেলাই পৃথিৱীত মানুহে কেনেকৈ শান্তিত জীয়াই থাকিব পাৰে এই ভেলুটো এটা সৰু দেশ ভূটানে পৃথিৱীক শিকাইছে আৰু আজিৰ মানৱতা সৈনিক যিটো বঁটা পাবলৈ সক্ষম হৈছে ভূটানৰ কুইন মাদাৰ তেখেতে তাৰাহেনা বুলি এটা সংগঠন গঠন কৰি তাত তেখেতসকলৰ আইডেণ্টিটি কালচাৰ নেচাৰ সব প্ৰটেক্ট কৰাৰ কাৰণে কাম কৰি আছে তো সেইকাৰণে তেখেতক বাছনি কৰা হৈছে আৰু ইয়াত মহামহিম অসমৰ গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যী ডাঙৰীয়া তেখেতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে খুব সুন্দৰ এটা প্ৰগ্ৰাম হৈছে আৰু অনাগত দিনত বডোফাৰ যি নীতি বডোফাৰ যি আদৰ্শ এইটো জীয়াই ৰখাৰ কাৰণে আহি থকা প্ৰজন্মক এই কথাবিলাক শিকোৱাৰ কাৰণে আৰু কেনেকৈ মানুহে হিংসা নকৰাকৈ কেনেকৈ এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক হিংসা নকৰাকৈ জীয়াই থাকিব পাৰে এই গোটেই বিষয়খিনি আগুৱাই আগৰ ফালে লৈ যাবৰ কাৰণে ট্ৰাষ্ট ইউএন বিটি ট্ৰাষ্টে যি কাম কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ